নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানমালা আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বিভিন্ন বিভাগৰ খালী পদসমূহত অসম চৰকাৰে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীসকলৰ ফলাফলত অপেক্ষা তালিকা জাৰি কৰিবলৈ দাবী জনাইছে আম আদমি পাৰ্টিৰ যুৱ সংগঠন যুৱ শক্তিয়ে। এক সংবাদমেল সম্বোধন কৰি যুৱ শক্তিৰ ৰাজ্যিক সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাই কয় যে এজন প্ৰাৰ্থীয়ে কেইবাটাও পদৰ বাবে আবেদন কৰি একাধিক পদৰ বাবে উত্তীৰ্ণ হ'ব পাৰে। বাছনিকৃত প্ৰাৰ্থীজনে মাত্ৰ এটা পদতহে যোগদান কৰিব পাৰিব। এনে প্ৰেক্ষাপটত তেওঁ উত্তীৰ্ণ হোৱা অথচ যোগদান নকৰা পদকেইটা খালী হৈয়ে থাকিব। সেই সমস্যা নোহোৱা কৰিবৰ বাবে ফলাফল ঘোষণা কৰাৰ সময়তে চৰকাৰে প্ৰতিটো পদৰ বিপৰীতে অপেক্ষা তালিকা বা ৱেটিং লিষ্ট জাৰি কৰিব লাগে। উল্লেখযোগ্য যে প্ৰাৰ্থীসকলে অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰিৰ বাবে আবেদন কৰিছে। ইয়াৰ পূৰ্বেও 2 এপ্ৰিল 2023 তাৰিখে অসম কেবিনেটে ঘোষণা কৰা সিদ্ধান্তৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছোঁ। সেই হিচাপে বিগত সময়ত লোৱা সিদ্ধান্তসমূহৰ ভিতৰত 2023 চনৰ 6 মে'ত 51,397 জন প্ৰাৰ্থীৰ নিযুক্তিৰ বাবে ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত বৰ্তমান জনসাধাৰণৰ বহুত চিন্তাৰ কাৰণ হৈ পৰিছে। অসম প্ৰত্যক্ষ নিযুক্তি আয়োগৰ অধীনত আৰক্ষী বিভাগত মুঠ 15,397টা, স্বাস্থ্য বিভাগত 5,799টা, শিক্ষা বিভাগত 14,241টা, তৃতীয় শ্ৰেণীৰ 11,346টা আৰু চতুৰ্থ শ্ৰেণীত 14,281টা পদ পূৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে। অসম চৰকাৰৰ আৰক্ষী, স্বাস্থ্য, শিক্ষা আদি এনেধৰণৰ কিছুমান বিভাগ ADRIৰ তৃতীয় শ্ৰেণী আদিত লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ পৰীক্ষাৰ্থীক যিকোনো এটা বিভাগত নিযুক্তি দিয়া হ'ব। কিন্তু যেতিয়া এজন প্ৰাৰ্থীয়ে 2 বা 3টা বা ততোধিক বিভাগৰ ফলাফলত উত্তীৰ্ণ হয়, তাৰ পিছত সেই উক্ত প্ৰাৰ্থীগৰাকীয়ে শেষত নিৰ্দিষ্ট এটা বিভাগতহে নিযুক্তি লাভ কৰে। তাৰ পিছত সেই একেজন প্ৰাৰ্থীয়ে বাকী বিভাগসমূহত লাভ কৰা পদসমূহ খালী হৈ থাকে, যিবোৰক প্ৰাৰ্থীসকলে আৰু সচেতন অভিভাৱকে অভাৰলেপিং প্ৰাৰ্থী বুলি অভিহিত কৰিছে। লগতে যিটো পদ্ধতিৰ বাবে বহু সম্ভাৱ্য প্ৰাৰ্থীও বাছনিৰ পৰা বঞ্চিত হ'ব। উদাহৰণস্বৰূপে 2022-23 মধ্যৱৰ্তী পৰীক্ষাৰ ফলাফল দেখা গৈছে যে এজন পৰীক্ষাৰ্থীৰ নাম সৰ্বাধিক 7টা শিতানত অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে চূড়ান্ত বাছনি বা মেৰিট লিষ্টৰ জৰিয়তে মাত্ৰ এটা পদতহে প্ৰাৰ্থী নিযুক্তি দিয়া হয়। এজন প্ৰাৰ্থী কেইবাটাও পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে আৰু তেনে প্ৰাৰ্থী একাধিক পদত নিযুক্তিৰ বাবে বাছনিও হ'ব পাৰে। কিন্তু এনে প্ৰেক্ষাপটত উক্ত প্ৰাৰ্থীজনে চূড়ান্ত সময়ত মাত্ৰ এটা পদতহে যোগদান কৰিব আৰু তেওঁ বাছনি হোৱা আন বৰ্গৰ পদকেইটা পূৰ নোহোৱাকৈ থাকি যাব। এনে পৰিস্থিতিত মেধাৰ ভিত্তিত ৱেটিং লিষ্টৰ কৰ্তৃপক্ষই ফলাফলৰ সময়তে প্ৰস্তুত কৰি থ'লে সেই পূৰ নোহোৱাকৈ থকা পদসমূহ পৰৱৰ্তী সময়ত ৱেটিং লিষ্টৰ পৰা বিভাগসমূহত প্ৰাৰ্থী পূৰ কৰিব পৰাকৈ এটা সহজ উপায় হৈ থাকিব, যিটো পদ্ধতি প্ৰাৰ্থী আৰু সচেতন জনতাৰ বাবে উপযুক্ত পদ্ধতি বুলি গণ্য কৰা হ'ব। লগতে ইয়াৰ ফলত অভাৰলেপিঙৰ দৰে সমস্যাটো নাইকিয়া পৰিব। আনহাতে অসম চৰকাৰৰ কিছুমান বিভাগত বহু পদ খালী হৈ থকা দেখা যায়, যাৰ বাবে মানৱ ক্ষমতা নথকা উক্ত বিভাগটোৰ বিভিন্ন ধৰণৰ কাম কাজ পিছ পৰি ৰয়। যিহেতু চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলৰ বয়সৰ সময় সীমা নিৰ্ধাৰিত থাকে, সেই ক্ষেত্ৰত অসম চৰকাৰে সময়মতে নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে আৰু কিছুমান নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফালি লোৱাৰ বাবে বহু যোগ্য প্ৰাৰ্থী মানসিকভাৱে ভাগি পৰা দেখা যায়। আপ যুৱ শক্তি অসমে শ্ৰম আৰু নিয়োগ বিভাগৰ অধীনত এক ঐক্যবদ্ধ ৱেব পৰ্টেল সৃষ্টিৰ বাবে পৰামৰ্শ আগবঢ়াইছে, য'ত চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলে মেধা তালিকা আৰু বিভিন্ন ৰাউণ্ডৰ নিযুক্তিৰ খালী পদৰ আপডেটসমূহ পাই থাকিব। বৰ্তমান সময়ত এইটো প্ৰাসংগিক যে অসমত তীব্ৰ নিবনুৱা সংকটৰ সৃষ্টি হৈছে। এনে নিযুক্তি প্ৰক্ৰিয়াৰ বিজুতিৰ বাবে প্ৰাপ্য প্ৰাৰ্থীৰ ন্যায্য নিযুক্তিত আৰু অধিক বিলম্ব ঘটে। যুৱ শক্তিয়ে এই সন্দৰ্ভত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।